কুংকি চৌধুৰীৰ লগত কথা কোৱাৰ যোগ্যতা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ জীয়ৰীতকৈও সৰু হয় কুংকি। তেওঁৰ লগত সমূহ সমৰত নামিব পৰা হোৱা নাই মুখ্যমন্ত্ৰী, কিয়নো কুংকি চৌধুৰী উচ্চ শিক্ষিত লণ্ডনৰ পৰা MBA কৰি অহা ছোৱালী। বান ৰোধৰ দৰে মৌলিক প্ৰশ্ন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতিৰ কথা আনে। মৌলিক সমস্যাসমূহে সমাধান কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে। পাকিস্তানত নিৰ্বাচন খেলিছে নেকি মুখ্যমন্ত্ৰী বুলি প্ৰশ্ন উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে। মধ্য গুৱাহাটীত বহিৰাগতক প্ৰাৰ্থিত্ব দিছে আৰু আমি খিলঞ্জীয়া আৰু উচ্চ শিক্ষিতক প্ৰাৰ্থিত্ব দিয়াৰ লগে লগে মুখ্যমন্ত্ৰীৰ মূৰ কামোৰণি হৈছে বুলিও মন্তব্য অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। মধ্য গুৱাহাটীৰ অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে অনা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে লুৰিণজ্যোতি গগৈ। কোনোপধ্যে নোৱাৰি এইবাৰ মাতৃৰ হৈ অভিযোগ উত্থাপন কৰিছে বুলিও মন্তব্য কৰা পৰিলক্ষিত হৈছে লুৰিণজ্যোতি গগৈৰ। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। কুংকি চৌধুৰীৰ লগত কথা কোৱাৰ যোগ্যতা মুখ্যমন্ত্ৰীৰ হোৱা নাই। মুখ্যমন্ত্ৰীৰ জীয়ৰীতকৈও সৰু কুংকি, তেওঁৰ লগত সমূহ সমৰত নামিব পৰা হোৱা নাই মুখ্যমন্ত্ৰীয়ে। বান ৰোধৰ দৰে মৌলিক প্ৰশ্ন কৰিলে হিন্দু মুছলমানৰ ৰাজনীতিৰ কথা আনে। মৌলিক সমস্যাসমূহে সমাধান কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে। পাকিস্তানত নিৰ্বাচন খেলিছে নেকি মুখ্যমন্ত্ৰীয়ে বুলিও প্ৰশ্ন উত্থাপন অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। মধ্য গুৱাহাটীত বহিৰাগতক প্ৰাৰ্থিত্ব দিছে আৰু আমি খিলঞ্জীয়া আৰু উচ্চ শিক্ষিতক প্ৰাৰ্থিত্ব দিয়াৰ লগে লগে মুখ্যমন্ত্ৰীৰ মূৰ কামোৰণি হৈছে। এবাৰ কোনোপধ্যে নোৱাৰি মাতৃৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে বুলিও মন্তব্য আৰু মধ্য গুৱাহাটীৰ অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে অনা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে লুৰিণজ্যোতি গগৈ। এই মুহূৰ্তত মন্তব্য আছে, মন্তব্য পোনে পোনে শুনাব বিচাৰিছোঁ। মাতৃগৰাকীক কিয় কৈছে? কেণ্ডিডেটগৰাকীলৈ যাওক না। কেণ্ডিডেটগৰাকীৰ লগত তেওঁৰ কথা কোৱাৰ যোগ্যতা আছে নেকি? শিক্ষাই দীক্ষাৰে কিমান উচ্চ শিক্ষিত ছোৱালী, লণ্ডন স্কুল অফ ইকনমিক্স, তাৰ পৰা MBA কৰি অহা এগৰাকী ছাত্ৰীৰ 27 বছৰে, তেওঁৰ ছোৱালীতকৈ সৰু, সেইগৰাকীৰ লগত ডিবেট কৰিব পৰা নাই। ভাল প্ৰশ্ন সুধিছে যে আজিলৈকে আৰ্টিফিচিয়েল ফ্লাড, গুৱাহাটী কৃত্ৰিম বানপানী কিয় নিয়ন্ত্ৰণ হোৱা নাই? এইটো মৌলিক প্ৰশ্ন সুধিলে হিন্দু মুছলমান আকৌ খাদ্যলৈ গৈছে। গুৱাহাটীৰ যান জঁট কিয় নিয়ন্ত্ৰণ নহয়? নাই, আমি গুৱাহাটীলৈ আহোঁ, মধ্য গুৱাহাটীলৈ আহক না মুখ্যমন্ত্ৰী। মধ্য গুৱাহাটীত কিয় বানপানীৰ সমস্যা সমাধান হোৱা নাই? মাটিৰ পট্টা পাহাৰ মানুহে কিয় নাপায়? কিয় মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই? গুৱাহাটীৰ যান জঁটৰ ব্যৱস্থা কিয় সমাধান কৰিব পৰা নাই? মধ্য গুৱাহাটীলৈ আহক। ক'ত গৈছে? পাকিস্তানত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন খেলিব খুজিছে নেকি? পাকিস্তানত নিৰ্বাচন খেলিব খুজিছে যদি পাকিস্তানলৈ যাওক। তেওঁলোকৰ বিষয়ত আমি অসম জানো, মধ্য গুৱাহাটী জানো। তেওঁলোকে কোনোবা এগৰাকী বনিয়াক তেওঁলোকে প্ৰাৰ্থিত্ব দিছে, বহিৰাগত বনিয়া এগৰাকী প্ৰাৰ্থিত্ব দিছে। আৰু এইফালে এগৰাকী আমাৰ যেতিয়া খিলঞ্জীয়া মানুহ এগৰাকী প্ৰাৰ্থী হ'ল, উচ্চ শিক্ষিত প্ৰতিভাসম্পন্ন এগৰাকী গুণগতভাৱে উচ্চ মানসম্পন্ন এগৰাকী প্ৰাৰ্থী হোৱাৰ লগে লগে তেওঁৰ মূৰ কামৰণি হৈছে। তাৰমানে তেওঁৰ মূৰ চাহাব লাগে, তেওঁৰ ভৰি পিটিকি থকা মানুহ লাগে, কোনোবা তেওঁ পদলেখন কৰি থকা মানুহ লাগে। কেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহে ভাবিব পাৰে? এখন গণতন্ত্ৰ, ইয়াত প্ৰত্যেকৰে নিজস্বতা আছে, নিজৰ চিন্তা আছে, নিজৰ অধিকাৰ আছে, নিজৰ মান মৰ্যাদা আছে। তেওঁক কোনোবা মূৰ চাহাব পদলেখনকাৰী তেওঁ বিচাৰিব পাৰে? ইয়াত তেওঁৰ আঙুলিৰ ঠাৰত সকলো মানুহে ঘূৰিব বুলি যদি ভাবিছে, মূৰ্খৰ চকত বাস কৰিছে।